তো বন্ধুসকল আজি আমি আলোচনা কৰিম এলপিৰ এক্সপেক্টেড কাট অফ সম্পৰ্কে কাৰণ সকলে ইতিমধ্যে এক্সাইটেড হৈ আছে যে এই বছৰ এলপিত কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে যদি এতিয়ালৈকে ফাইনাল ভেকেন্সি মুকলি হোৱা নাই তথাপিও এটা আইডিয়া কৰিছো আমি সকলে যে 3000 তকৈ বেছি কিন্তু এলপিত পোষ্ট ওলোৱাৰ সম্ভাৱনা আছে সো অ্যাকৰ্ডিং টু দ্যাট মই এটা এক্সপেক্টেড আইডিয়া আপোনালোকক দিব বিচাৰিছো ভিডিওটোৰ মাজতে যে এলপিত কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে যেহেতু আপোনালোকে ইতিমধ্যে জানে যে এবাৰ শিক্ষক নিযুক্তি হ'ব এটা নতুন নিয়মৰ মাজেৰে আৰু যত টেটৰ পৰা এবাৰ পাৰ্সেন্টেজ কাউন্ট কৰা হ'ব 80 আৰু হাই সেকেন্ডাৰীৰ পৰা 5% ডিএলএডৰ পৰা 5% বা গ্ৰেজুৱেচনৰ পৰা আপোনালোকৰ 10% যেহেতু এবাৰ এলপি ক্ষেত্ৰত গ্ৰেজুৱেচনৰ কথা উল্লেখ কৰিছে ইতিমধ্যে ক্যাবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ক্যাবিনেটৰ যি সিদ্ধান্ত লৈছিল তাৰ যেটো লিষ্ট প্ৰকাশ পাইছিলে সেই নোটিছখনত কিন্তু ইতিমধ্যে গ্ৰেজুৱেচনৰ কথা উল্লেখ কৰিছে এলপি ক্ষেত্ৰত তো ইয়াকলৈ বহুতে কিন্তু এতিয়াও কনফিউজ হৈ আছে যে এলপি ক্ষেত্ৰত গ্ৰেজুৱেচনটো এড কৰিব নে নাই আৰু লগতে বিএটক এড কৰিব নে নাই কিন্তু আমি যেটো লিষ্ট আমি চাইছিলো গভৰ্ণমেন্টৰ যে ক্যাবিনেটৰ সিদ্ধান্ত আছিল তাতে বিএটক কিন্তু ইনক্লুড কৰিছিলে কিন্তু যি নহক বিএটক ইনক্লুড কৰিলে কেনেকুৱা ধৰণৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে বিএটক বাদ দিলে কেনেকুৱা ধৰণৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে দুটা বস্তু আমি আলোচনা কৰিম আৰু ইতিমধ্যে আপোনালোকে অৱগত যে সুপ্ৰিম কোৰ্টৰ পৰা ভাৰ্ডিক্ট এটা আহিছে যে বিএটক বাদ দিয়া হৈছে এলপি ক্ষেত্ৰত যাৰ ফলত সম্ভৱতঃ বিএটক এলপিত মানে ইনক্লুড কৰা নহব আৰু এটো অফিশিয়াল যেতিয়া ইয়াৰ ভেকেন্সি মুকলি হ'ব আৰু এডভাৰটাইজমেন্ট মুকলি হ'ব তেতিয়াহে গম পোৱা যাব সো মই আপোনালোকক ইয়াতে কম্পাৰিজন কৰি দিম পাৰ্সেন্টেজ কিমান কমৰ সম্ভাৱনা আছে category wise মই ডিভাইড কৰিছো ইয়াতে unreserved OBC STP ST HC STH and PWD গটেকেটা মই আপোনালোকক দেখুৱাই আছো প্ৰথমে আপোনালোকৰ unreserved ক্ষেত্ৰত মই ইয়াতে বিএড ইনক্লুড কৰি যদি বিএড ইনক্লুড কৰা হয় তেনেহলে কম্পিটিশনটো বহুত বেছি হাই হ'ব কাৰণ এতিয়াও যদিও মানে বিএডৰ পৰা 5% বা ডিএলএডৰ পৰা 5% লোৱাৰ কথা কৈছে তথাপিও কিন্তু বহুত মানে ক্যান্ডিডেট এনেকুৱা আছে যে বাহিৰৰ পৰা বিএড লৈছে 94 95 এনেকুৱা% আৰু যাৰ ফলত কিন্তু সেই পাৰ্সেন্টে কিন্তু কাট অফৰ ক্ষেত্ৰত কিছু প্ৰভাৱ পেলাব সো ইয়াতে আপোনালোকে দেখা পাইছে যে বিএড ইনক্লুড কৰিলে আনডিজাবল ক্ষেত্ৰত 68% ধৰিছো মই কাট অফ আৰু বিএড যদি বাদ ৰাখা হয় বিএডক আৰু বিএডক যদি বাদ ৰাখা হয় তেনেহলে 62 মান যাব আৰু কাট অফ আনডিজাবল ক্ষেত্ৰত ওবিসিৰ ক্ষেত্ৰত আপোনালোকে 64 মান ধৰিছো মই বিএড ইনক্লুড কৰাৰ পিছত আৰু বিএড ইনক্লুড নকৰিলে 61 মান যাব ST প্লেনৰ ক্ষেত্ৰত 60 উইথ বিএড আৰু বিএড নোহোৱাকৈ 55 ST SC ক্ষেত্ৰত 59 আৰু বিএড নোহোৱাকৈ 54 STH ত বিএড থকা অৱস্থাত 50% লৈ আহিব পাৰে আৰু বিএড নাথাকিলে আৰু কমি যাব কাট অফ 43% আৰু PWD ৰ ক্ষেত্ৰত আপোনালোকৰ দেখা পাইছে ইয়াতে 40% বিএড থাকিলে আৰু বিএড নাথাকিলে 35% আৰু ভিতৰত কাট অফ আহি যাব ইয়াতকৈ কাট অফ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে আপোনালোকে জানে যে আৰু কি ক্ষেত্ৰত কাট অফ কমিব পাৰে মই আপোনালোকক অলপ আইডিয়া দিব বিচাৰিছো যদি ডিগ্ৰী ইনক্লুড কৰে এলক্ষেত্ৰত তেনেহলে কিন্তু বহুত ক্যান্ডিডেটস এনেকুৱা থাকিব যে সকলৰ ডিগ্ৰী কমপ্লিট হোৱা নাই তথাপিও টেট আৰু ডিএলএড কৰিছে হেসকলৰ কিন্তু ইয়াৰ পৰা হেসকল কিন্তু বাদ পৰিব যাৰ ফলত কাট অফ আৰু কমিব নেক্সট ডিগ্ৰী যদি 50% ধৰি দিয়ে ডিগ্ৰী যদি 50% হয় এলপি ক্ষেত্ৰত তেনেহলে আৰু বহুত প্ৰাৰ্থী আছে যিসকলৰ 50% ডিগ্ৰীত নাই কিন্তু ডিগ্ৰী কমপ্লিট আছে হেসকলক কিন্তু বাদ পৰিব সেই ক্ষেত্ৰত আৰু কাট অফ কমিব তাৰ পিছত মাল্টিপল এপ্লিকেশন যদি ৰিজেক্ট কৰা হয় কোনোবা এজন আছে হয়তো যি এলপি তো দুবাৰকৈ পাস কৰিছে তিনবাৰকৈ পাস কৰিছে সিটেট কমপ্লিট হওক এবাৰহে যাতে হেই এপ্লাই কৰিব পাৰে হেতুৰ ক্ষেত্ৰত জবৰ নিচিনা যি নিয়ম দিছিলে মাল্টিপল এপ্লিকেশন ৰিজেক্ট কৰা হৈছিল সেই সিস্টেমত ৰাখিলে আৰু কাট অফ কমিব নেক্সট আৰু টোটাল যদি পদৰ সংখ্যা ইনক্ৰিজ কৰা হয় 5000 প্লাস যদি এলপি ক্ষেত্ৰত মুকলি হয় তেনেহলে কাট অফ আৰু কমিব সো কাট অফ সম্পৰ্কে আপোনালোকক এটা থুলমূল ধাৰণা মই আপোনালোকক দিলো যদি এটো এক্সাক্ট কাট অফ নহয় তথাপি এটা আইডিয়া মই আপোনালোকক দিবলৈ চেষ্টা কৰিলো যদি ভিডিওটো আপোনালোকে ভাল পাইছে তেনেহলে ভিডিওৰ লাইক এটা কৰি দিব আৰু যদি প্ৰথমবাৰৰ মোৰ চেনেলটো চাই থাকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব সো পৰৱৰ্তী ভিডিওত লগ পোৱাৰ আশা থ্যাংক ইউ সো মাচ